হেল্ল' এভৰিৱান, মোৰ চেনেল ট্ৰিপটিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই সহজতে বনাব পৰা লাই পাতৰ লগত চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। এই ৰেচিপিটো বনাবলৈ মই আধা কেজি চিকেন লৈছোঁ। 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে দীঘলীয়া দীঘলীয়াকৈ কাটি লৈছোঁ। 6-7টা জলকীয়া এনেদৰে মাজেদিনি ফালি লৈছোঁ। ডাঙৰ চামুচৰ 2 চামুচ আদা নহৰুৰ পেষ্ট কৰি লৈছোঁ। সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি লৈছোঁ। এটা মিডিয়াম সাইজৰ বিলাহী এনেদৰে কাটি লৈছোঁ আৰু অলপ লাইপাত এনেদৰে হাতেৰে টুকুৰা কৰি লৈছোঁ। গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন এতিয়া গৰম হ'লে মিঠাতেল দি ল'ম। তেল গৰম হ'ল এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি এতিয়া সোণালী ৰঙৰ হৈ গৈছে। গেছটো মই ল' কৰি দিলোঁ। ইয়াত এতিয়া জিৰা গুড়ি, হালধি গুড়ি আৰু নিমখ দি পেলাই ধুনীয়াকৈ মিলাই ল'ম। গেছটো ল' কৰিছোঁ যাতে মছলাখিনি জ্বলি নাযাওক। এইখিনি লগে লগে লৰাই ইয়াত এতিয়া চিকেনখিনি দি দিম। চিকেনখিনি দি এতিয়া গেছটো বঢ়াই দিম আৰু গেছটো বঢ়াই 10 মিনিটমান ভাজি ল'ম এনেদৰে। মাংসখিনি এনেদৰে ভাজি ল'লোঁ। ইয়াত এতিয়া আলু দি দিম। আলুটো অপশ্যনেল হয়, আপোনালোকে দিবলৈ বিচাৰিলে দিব, নিদিলে নাই। আলু দি দিলোঁ আৰু ইয়াত এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম আৰু এই জলকীয়াকেইটা দি দিম। আকৌ গেছটো ল' মিডিয়াম কৰি এইখিনি ভালদৰে ভাজি থাকিম। চিকেনখিনি ঢাকি পেলাই সিজাই ল'লোঁ। এতিয়া ইয়াত বিলাহীখিনি দি দিম। বিলাহীখিনি দি ভালকৈ লৰাই আকৌ ঢাকি দিম। চিকেন আৰু আলুখিনি ভালদৰে সিজি গৈছে। ইয়াত এতিয়া লাইপাতখিনি দি দিম। লাইপাতখিনি দেখাত বেছি লাগিছে কিন্তু এইখিনি কমি যাব। এতিয়া চিকেনখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম। লাই শাক চিকেন ৰেডি হৈ গ'ল। গোটেইখিনি সিজি গ'ল। লাইপাতখিনিও ধুনীয়াকৈ কমি গ'ল। ইয়াত এতিয়া লাষ্ট ধনিয়া পাত দি দিম আৰু ধনিয়া পাত দি 5 মিনিট এনেদৰে ঢাকি থৈ দিম। তাৰপিছত ছাৰ্ভ কৰিবলৈ ৰেডি হৈ যাব। এই ৰেচিপিটো বনাওঁতে 25 মিনিট সময় লাগিলে মোৰ। কম মছলা দি সহজতে বনাব পৰা এটা টেষ্টি ৰেচিপি। আপোনালোকে বনাই খাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।